তৰা অ তৰা উঠা স্কুলত যাবা নহয় অলপমান পঢ়া কি বনাম ভাত খাম মা আলু পিটিকা মা আৰু কণীও বইল কৰিবা ঠিক আছে মই বনাই আছো তই কিয় কৰিব লাগে মই কৰিম নহয় যা তই কৰিবি তৰা তুমি স্কুলত যাব ৰেডি হোৱা মই তোমাৰ কাৰণে ভাত সাজো মা আপুনি ভাত খাবনে মই এতিয়া নাখাও মোৰ কাৰণে ভাতকেইটা সাজি দেচোন তাইও স্কুল যাব নোৱাৰো মই আপুনি নিজে দিয়ক এতিয়া মায়ে দিব নালাগে নহয় মই ডাঙৰ হৈছো মই নিজে সাজি খাম আইও মোৰ লক্ষ্মী বেজী তইতো বহুত বেছি ডাঙৰ হলি এবাৰ পেঞ্চনৰ টকা কেইটা পালে এযোৰ নতুন কাপোৰ আৰু এখন বেগ কিনি দিম দেই নালাগে মোক এইবাৰ এইযোৰে হ'ব দে যা ভাতকেইটা খা তাৰ পৰা আহিলে আমি দুটাই লীলাবাহঁতৰ ঘৰত ফুৰিব যাম এতিয়া আমি ৰাতি থাকিম নে হ'ব যা ৰাতি থাকিম ৰাতিপুৱাৰ পৰা ইটো কৰ সিটো কৰ এই মেঘ বেপে হালৰ লগত তাইও কিয় নগল মধুবালা এই কুলক্ষণীজনীক দেখিলে মোৰ দিনটো বেয়া হৈ যায় জন্ম পায়ে মাক বাপে খালক খালে বুঢ়ীৰা খানত গ'ল এবাৰ সংগীতাক ধৰিছে বাইদেউ ময়ো লিখিব নোৱাৰো এইজনী আপুনি মোৰ লগত কেনেকুৱা কৰিছে মইতো সদায় আপোনাৰ ওচৰতে আছো মাজনী 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 ক'ত মোৰ গ'ল ছোৱালীজনী মাজনী তোক মই বাহিৰত বিচাৰি আছো তই এতিয়াহে আছ আহিবা
মোৰ মাক দেউতাক কৰিছে য'তে আছে ভগৱানে খুব ভালকৈ ৰাখিছে মাজনী মোকো কিয় লৈ নগলো মই সেই এক্সিডেণ্টত মা আৰু দেউতাৰ লগত মাজনী ভগৱানক তেনেকুৱা পাব নাপায় নহয় আৰু তই কি কৈ আছ এইবিলাক আজি তোক কোনে কি ক'লে আইতা স্কুলত যাওঁতে আজি মাজনী হ'ব মই বুজি পাইছো সাবিত্ৰী আৰু মধুবালাই ন এই দুজনীক দিব লাগিব অলপ ৰা হেল্ল' অ লীলাবাই তই আছোন সাবিত্ৰীহঁতৰ ঘৰলৈকে ময়ো যাই আছো হ'ব দে যাই আছো সাবিত্ৰী সাবিত্ৰী কি হ'ল খুৰী অ যোৱাতে এতে আছা ভালেই হ'ল অলপ কথা আছে কি কথা আছিল খুৰী কি কথা খুৰী বলকচোন বহু অ এতিয়া তহঁতে সতী সাবিত্ৰী হৈ দেখাব নালাগে কি কৈ থাকা ছোৱালীজনী কাক খালে ছোৱালীজনী সকলোবোৰ ভগৱানৰে কৃপাত হয় মাজনী আমাৰ ঘৰৰ লগতে তোৰো ঘৰৰ লক্ষ্মী হয় তোৰ ঘৰত যেতিয়া খাবলৈ নাছিল পিন্ধিবলৈ নাছিল তেতিয়া মোৰ ডাঙৰ ল'ৰাই তোৰ গিৰেৰে কাম দিছিল তই তাৰে ছোৱালীজনীক কথা শুনাই থাকা আৰু যদি তহঁতে দ্বিতীয়বাৰ ছোৱালীজনীৰ কথা শুনাই থাকা তই মোৰ একচুৱেলি এডালো নাথাকিব নীলা ঘৰে আমাৰ ঘৰতে ৰ আরে লাগবা অনামিকা বা আহিছা বল আম খাব যাও অনামিকা তই মাহঁতক মাতাচোন খুৰী অ খুৰী বাটাৰা পানীত পৰিছে কি হা তৰা পানীত পৰিছে তৰা ঐ তৰা তৰা তয়ে পেলাই দিছা তৰা তৰা মাই উঠা অ তৰা মাই খুৰীমা মুনুবাই পেলাই দিয়া নাছিল নহয় আমি আমবাৰী থাকোতে তৰা পিছৰ খাই পৰি গৈছে মুনুবাইহে তাইক বচালে মুনু তই মোক ক্ষমা কৰি দিয়া মই তোক কেতিয়াও নিজৰ বুলি ভবাই নাছিলো তই নোহোৱা হলে আজি তৰা ঘূৰাই নাপালো হয় তই মোক ক্ষমা কৰি দিয়া আজিৰ পৰা তোকো মই নিজৰ ছোৱালীৰ দৰে ভাবিম নমস্কাৰ আমাৰ সমাজত মাক দেউতাক নোহোৱা ছোৱালী এজনী
মানুহে কেনেকুৱা ব্যৱহাৰ কৰে তেনেকুৱা ঘটনাবোৰক লৈ আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ইয়াত কিবা ভুল হ'লে আপোনালোকৰ আগত আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।